Hey guys, assalamu alaikum and আজি আকৌ আহিলো হৰিয়া খেতিৰ ফালে। আজি আহিছো ফটো ক্লিক কৰিবলৈ। চ' মই আহিছো আৰু আমাৰ লগৰটো ইয়াক আমি পোৱালি বুলি মাতো। ই মোতকে ডাঙৰ কেইমাহৰ এমাহৰ নে দুমাহৰ ডাঙৰ হয়, কিন্তু ই মোতকে সৰুৱে দেখায়। আজি যোনফালে মানে যোনটো চাইডত আহিছো সৰিয়হ খেতিৰ এণ্ড ইফালে চাওকচোন, সেইফালৰ ভিউটোহে ভাল লাগিছে চাই। সেইফালে মানে ধুনীয়াকে ওলাই আহিছে মানে সৰিয়হ খেতি। কালি যোনডোখৰলৈকে আহিলো মানে তাত মানে ভাল নহয়, ভালকে ওলোৱা। ফটো মাৰি আছিলো তেনেকাতে দেখিলো বগৰী গছ। চ' এতিয়া আহিলো আৰু বগৰী খাবলে। জোকাৰ ভালকে জোকাৰ। বগৰী নাইয়ে দেখোন বেছি। আছে এই ভিতৰ ফালে গছ কেইটাত আছে, চাবিচোন ইয়াত আছে বগৰী চা। এইকেইটা বগৰী এই গছটোত অলপ আছে, অলপ পকিছে এইকেইটা খাই ভাল লাগিব। ভালকে জোৰ জোৰকে আহিলা। মই হিলাইছো, এতিয়া চাবি কেনেকা বগৰী পৰিব। বগৰী আছে ইয়াত কিন্তু পকা নাই। आज के लिए बस इतना ही। अभी फॉलो भी कर लो यार।